চিৰাং জিলা ৰুণিখাটা অঞ্চলত যি হিংসাত্মক এটা ঘটনা হৈ গৈছে, এই ঘটনাটো সঁচাকৈ অতি নিন্দনীয়। আমি লাজ পাইছোঁ। UPPL দল হিচাপে এই ঘটনাটোক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আচলতে হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ চৰকাৰ গঠন কৰাৰ পিছতে আজি বড়োলেণ্ডত যিবিলাক হিংসাত্মক ঘটনা এটাৰ পিছত এটা এইবিলাক ঘটনা আজিৰ দিনত সংঘটিত হৈ গৈছে। গতিকে হাগ্ৰামা মহলিৰী ডাঙৰীয়াই আজি যে চৰকাৰ চলোৱাত তেখেতে ফেইলাৰ হৈছে, এই কথাটো একদম স্পষ্ট হৈ গৈছে আৰু তেখেতে বৰ্তমান নিজে স্বীকাৰ আহিছে। আৰু তেখেতে যোৱাকালি এটা কথা কৈ আছে, ঘটনাটো কি হৈছে মই ডিপাৰ্টমেণ্টেলি ৱাইজত মই চাবা দিম, তাৰপিছত এই ঘটনাটো মই অসম চৰকাৰক অৰ্পণ কৰিম, তাৰপিছত কি ৰেজাল্ট হয়, কি একশ্যন হয়, এই একশ্যনটো আমি ল'ম বুলি। গতিকে চাওক, হাগ্ৰামা মহলিৰী ডাঙৰীয়া যিকোনো এটা ঘটনা হ'লে সেই ঘটনাটো বড়োলেণ্ডত যদি হৈ যায় তেখেতে আন্তৰিকতাৰে নলয়। তেখেতে তৃতীয় পক্ষ, চতুৰ্থ পক্ষ, ৰাজনৈতিক দল জড়িত, কোনোবা দুষ্ট চক্ৰ জড়িত, এইবিলাকৰ ওপৰত ঘটনাটো তেখেতে ঠেলি দিয়ে আৰু তেখেতে কয় মোৰ হাতত আইনৰ অৰ্ডাৰ নাই, ল এণ্ড অৰ্ডাৰ নাই, আমাৰ তাত প্ৰশাসন নাই আমাৰ হাতত। গতিকে এজন চিফৰ মুখেদি যদি এনেকুৱা কথা আমি শুনিব লগা হয়, গতিকে অতি লজ্জাজনক কথা। গতিকে হাগ্ৰামা মহলিৰী ডাঙৰীয়া এজন BTCৰ চিফ হৈ পেলাই যদি এনেকুৱা আবোল তাবোল মন্তব্যবিলাক দিয়ে, ৰাইজে তেখেতৰ পৰা কি আশা কৰিব? হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ চৰকাৰ চলাৰ পিছত আজি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এইটো ঘটনা নহয় না, চৰকাৰ গঠন কৰাৰ পিছদিনে আজি বন অঞ্চল কাটি পেলাই তেওঁলোকে ধ্বংস কৰি দিছে। আমি দেখা পাইছোঁ বন অঞ্চলৰ জীৱ জন্তুবিলাক মাৰি পেলাই একাংশ যুৱকে এইটো হত্যা কৰি পেলাই তেওঁলোকে খোৱা আমি ভিডিঅ' ভাইৰেল হৈছে, আমি দেখা পাইছোঁ চৰাইবিলাক তেওঁলোকে মাৰি খাইছে। বন অঞ্চলটি ট'টেলি তেওঁলোকে ধ্বংস কৰি দি আছে। হাগ্ৰামাৰ দিনত আজি চিণ্ডিকেট ৰাজবিলাক তেনেকুৱাকৈ চলি আছে, আপোনালোকে দেখা পাইছে। বালিৰ মহল, আপোনাৰ চাৰিওফালে চেকপোষ্টবিলাক তেওঁলোকে বহাই দিছে, নদীবিলাকৰ পৰা তেওঁলোকে কেনেকুৱাকৈ ধন কালেকশ্যন কৰি আছে। চিণ্ডিকেটৰ পইচা কালেকশ্যন কৰাৰ সময়ততো হাগ্ৰামাৰ ক'তো কাইজা আমি দেখা নাপাওঁ। তেতিয়া হাগ্ৰামা ইয়াৰ পৰা ভাগটো ঠিকে পায়, একাংশ EM তেওঁলোকৰ নেতা পালি নেতা ইয়াৰ ভাগটো ঠিকে পায়, তেতিয়া কোনো কাইজা ইয়াতে জড়িত নহয় বা কোনো কেঁচাল তেওঁলোকৰ মাজত সৃষ্টি নহয়। কিন্তু বড়োলেণ্ডত আন যিবিলাক ঘটনা আজিৰ দিনত সংঘটিত হৈছে, কাৰিগৰ ঘৰ জ্বলাজ্বলিয়ে হওক, ছেক্ৰেটাৰী অফিচ ভাঙা ভাঙিয়ে হওক, তেলিয়াপাৰাত আমাৰ টোলগেট ভাঙা ভাঙিয়ে হওক, আজি বড়োলেণ্ডত বড়োৰ সৃষ্টি, চাৰিওফালে অশান্তিময় এটা পৰিৱেশ সৃষ্টি হৈ গৈছে। আজি ৰেল লাইন বম দি ফালে তেওঁলোকে ৰেল লাইন উৰাই দিয়া হৈছে। এনেকুৱা বিভিন্ন ঘটনাবিলাক আজি বড়োলেণ্ডত হৈ আছে। গতিকে আমি UPPL দল হিচাপে হাগ্ৰামা মহলিৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপুনি ঘটনাবিলাক অন্তৰে লওক আৰু পৰিস্থিতিটো আপুনি নিয়ন্ত্ৰণ কৰক। লগতে আমি প্ৰশাসনকো অনুৰোধ জনাইছোঁ, আপোনালোকে যিখিনি পদক্ষেপ লৈছে খুব ভাল পদক্ষেপ লৈছে, আপোনালোকে ইয়াতকৈ আৰু কঠোৰ হ'ব লাগে। যেনেকুৱাকৈ আপোনালোকে পাৰে ঘটনাটো আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগে। যিখিনি কৰিছে তাৰ কাৰণে আমি আপোনালোকক প্ৰশাসনকো ধন্যবাদ জনাইছোঁ। গতিকে হাগ্ৰামা মহলিৰী ডাঙৰীয়াই আচলতে BTCখন যদি চলাব নোৱাৰে তেখেতে কৈ দিব লাগে যে মই BTCখন চলাব নোৱাৰিম বুলি, তেখেতে চেলেণ্ডাৰ কৰিব দিব লাগে। হাগ্ৰামাই চৰকাৰ চলাৰ পিছত আজি পুনৰবাৰ বাৰ আজি বড়োলেণ্ডৰ বাহিৰত থকা মানুহবিলাকে আজিৰ দিনত আমাক নিন্দা কৰি আছে। তেনেকুৱা বিভিন্ন বাহিৰত থকা মানুহবিলাকে আজি বড়োলেণ্ডৰ ওপৰত নজৰ দি আছে। প্ৰমোদ বড়োৰ 5 বছৰ চৰকাৰ চলাকালীন এইবিলাক ঘটনা কেতিয়াও হোৱা নাছিল। আজি হাগ্ৰামা চৰকাৰ অহাৰ লগে লগে পুনৰবাৰ এইবিলাক ঘটনাৰ সৃষ্টি হৈ আছে। গতিকে বড়োলেণ্ডবাসী ৰাইজ হিচাপে বা বড়োলেণ্ডবাসী অঞ্চলৰ একদম শান্তিৰ উন্নয়নৰ খাতিৰত আমি সকলোৱে বিচাৰোঁ যে হাগ্ৰামা মহলিৰী ডাঙৰীয়াই সুন্দৰ শান্তিভাৱে এটা বড়োলেণ্ডত শাসনভাৰ চলাক আৰু ৰাইজক তেখেতে নিৰাপত্তা দিয়ক, এই বস্তুটো আমি বিচাৰোঁ। কিন্তু হাগ্ৰামা মহলিৰী ডাঙৰীয়াই আজি 28খন আসন পোৱাৰ স্বত্বতো তেখেতে আজি BJPৰ ওচৰত BTCখন বিক্ৰী কৰি দিছে। তেওঁলোকৰ এজন EM আক্তাৰা বাইদেউ দুদিনমান আগত আমি দেখা পাইছোঁ, তেখেতৰ নিজা সমষ্টিতে কোনোবাই ঘৰৰ মাটি কাটি থাকোঁতে তেখেতৰ গাড়ীখন লৈ পেলাই ফৰেষ্ট অফিচত লক কৰি দিছে আৰু সেই গাড়ীখনো তেখেতে ছুটাই আনিবলৈ সক্ষম নহয়। তেখেতে কয় মোৰ হাতত একো পাৱাৰ নাই, মই জয়ন্ত মল্ল বৰুৱা দাদাক ফোন কৰি আছোঁ, দাদাই মোৰ ফোনটো ৰিচিভ নকৰে। পিছত দাদাই যদি ফোনটো ৰিচিভ কৰিছে এই ঘটনাটো কি হৈছে মই চাম বুলি কৈছে। গতিকে BTCৰ EM GM চিফ ডেপুটি চিফ কাৰো আজিৰ দিনত BTCৰ একো পাৱাৰ নাই তেওঁলোকৰ। গতিকে তেওঁলোকে পাৱাৰলেছ হৈ আছে। তেওঁলোকৰ ৰিম'ট কণ্ট্ৰলটো আজি দিছপুৰত আছে। দিছপুৰৰ পৰা যদি ৰিম'টটো টিপি দিয়ে হাগ্ৰামা মহলিৰী ডাঙৰীয়াই মুভিং কৰে, তেখেতৰ চৰকাৰটো আজিৰ দিনত মুভিং হয়। গতিকে হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ লগত থকা আৱে বাৱে আজিৰ দিনত কামাল আজাদ হওক, বিক্ৰম দৈমাৰী ডাঙৰীয়া হওক, কাষ্টম বসুমতাৰী ডাঙৰীয়া হওক, তেওঁলোকে যে প্ৰমোদ বড়ো ডাঙৰীয়াক জগৰীয়া কৰি আছিল, প্ৰমোদ বড়ো ডাঙৰীয়াই BTC চলাব পৰা নাই, প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত যে বিভিন্ন ইলিগেশ্যন তেওঁলোকে দি আছিল, আজি তেনেকুৱা ব্যক্তিবিলাক ক'ত লুকাই আছে? তেওঁলোকে এই ঘটনাবিলাক নিজ চকুৰে দেখা নাপায় নেকি? এইবিলাকৰ ওপৰত তেওঁলোকে আজিৰ দিনত কিয় মাত নিদিয়ে? এইবিলাকৰ ওপৰত তেওঁলোকে আজিৰ দিনত মাত মাতিব লাগে। তেওঁলোকৰ চৰকাৰে যে আজিৰ দিনত ব্যৰ্থ হৈছে ৰাইজক নিৰাপত্তা দিয়াৰ কাৰণে, তেওঁলোকে যে চৰকাৰে ব্যৰ্থ হৈ গৈছে, তেওঁলোকে যে চৰকাৰে চলাব পৰা নাই, ৰাইজক তেওঁলোকে যে ঠগি আহিছে, আগতে যে তেওঁলোকে ৰাইজক টুপি পিন্ধাই আহিছে, এই কথাবিলাক ৰাইজে ইতিমধ্যে গম পাইছে আৰু ৰাইজে নিজ চকুৰে জল পট দেখা পাই আছে। হাগ্ৰামা মহলিৰী ডাঙৰীয়াক আমি ধিক্কাৰ
ধিক্কাৰ জনাইছোঁ। UPL দল হিচাপে BPFৰ যিবিলাক নেতা কৰ্মী আছে আপোনালোককো আমি ধিক্কাৰ জনাইছোঁ। আপোনালোকে আজিৰ দিনত শান্তিময় বড়োলেণ্ডত অশান্তিৰ সৃষ্টি আপোনালোকে কৰি আছে। আপোনালোকৰ চৰকাৰৰ দিনত চলি আছে। চাৰিওফালে চিণ্ডিকেট ৰাজ, ঘৰ জ্বলা জ্বলি, অবোৰৰ সৃষ্টি, আজি টোল গেট ভাঙা ভাঙি, চাৰিওফালে কমিশ্যনৰ ৰাজ। প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত যদি মাটি বাৰীৰ কাম হৈছিল, আপোনালোকৰ চৰকাৰৰ অহাৰ লগে লগে মাটি বাৰীৰ কামো বন্ধ হৈ গৈছে। অনলাইনৰ যোগেদি যদি প্ৰমোদ বড়ো ডাঙৰীয়াই মাটিৰ পাট্টা দিছিল, আপোনালোকে এইটো বন্ধ কৰি একাংশ দালালবিলাকক মণ্ডল অফিচত আপোনালোকে পইচা খুৱাবৰ কাৰণে বহাই দিছে। গতিকে হাগ্ৰামা মহলিৰী ডাঙৰীয়াই টোটেলি ফেইলাৰ চৰকাৰ চলোৱাৰ খাতিৰত। গতিকে আমি হাগ্ৰামা মহলিৰী ডাঙৰীয়াক ধিক্কাৰ জনাইছোঁ UPL দল হিচাপে, আৰু প্ৰশাসনকো অনুৰোধ জনাইছোঁ আপোনালোকে যেন পুনৰবাৰ এই ঘটনাটো আৰু যাতে ডাঙৰ হয় তাৰ ওপৰত নজৰ দিয়ক। আপোনালোকে কঠোৰৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। এই কথাটো আপোনালোকলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। চাওক, হাগ্ৰামাৰ কথাৰ একো ভেলু নাই। তেখেতে যদি কৈছে যে ৰাজনৈতিক ইছ্যু বা ৰাজনৈতিক কোনোবা ইয়াতে জড়িত হৈ আছে, তেখেতে জানিব পিছে কোন জড়িত হৈ আছে। তেখেতে এই কথাটো স্পষ্ট কৰি দিব লাগে বা তেওঁলোকৰ ওপৰত আইনগতভাৱে তেখেতে ব্যৱস্থা ল'ব লাগে। ইয়াৰ আগতো কাৰিগৰ যোনটো ঘটনা হৈছিল আপোনালোকে দেখা পাইছে, তেতিয়াও হাগ্ৰামাই দ্বিতীয় পক্ষ তৃতীয় পক্ষ ইয়াতে UPL জড়িত, আন কোনোবা জড়িত তেনেকুৱা অভিযোগ তেখেতে দি আছিল। কিন্তু শেষত কি দেখা গ'ল, ইয়াতে যিখিনি ঘটনাটো হৈছে তেওঁলোকৰ ল'ৰাবিলাকৰ আজিৰ দিনত জড়িত হৈ আছে। তেওঁলোকৰ মানুহবিলাকে আজিৰ দিনত আহি ইয়াতে ৰথত আন্দোলন কৰিছে। দাউৰাও দেখাব নাৰ্জাৰী জড়িত হৈ আছে ইয়াতে। তেওঁলোকৰ মানুহবিলাক একাংশ নেতা কৰ্মীবিলাক ইয়াতে জড়িত হৈ আছিল। গতিকে হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ কথাৰ একো ভিত্তি নাই। তেখেতে মাত্ৰ টুপি পিন্ধা কথাবিলাক ৰাইজক কয়। যিকোনো ঘটনাটো যদি সৰু হয়, এইটো ডাঙৰ কৰাৰ স্বাৰ্থত তেখেতে এই ঘটনাবিলাক এই কথাবিলাক হাগ্ৰামা মহলিৰী ডাঙৰীয়াই ৰাইজৰ ওচৰত কৈ থাকে। গতিকে ধিক্কাৰ জনাইছোঁ হাগ্ৰামা মহলিৰী ডাঙৰীয়াক। আপুনি যে ফেইলাৰ হৈছে, ৰাইজক যে আপুনি নিৰাপত্তা দিব পৰা নাই, এই কথাটো একদম স্পষ্ট কথা। হাগ্ৰামাই 100% আজি চৰকাৰ চলোৱাৰ ব্যৰ্থ হৈছে। আপোনালোকে দেখা পাইছে তেওঁলোকে চৰকাৰ চলোৱাৰ পিছতে কেইটা ঘটনা আজি BTCত হৈ গৈছে। আজি এইমাত্ৰ এইটো ট্ৰেইলাৰহে, পিকচাৰ এতিয়ালৈকে বাকী আছে। হাগ্ৰামা মহলিৰী ডাঙৰীয়া চৰকাৰ চলাকালীন আপোনালোকে দেখা পাবই। আগতে যে আমি বড়োলেণ্ড দেখা পাইছিলোঁ, কেঁচা তেজৰ ৰঙে ৰঙীন হোৱা বড়োলেণ্ড, তেনেকুৱা ঘটনাবিলাকো আজিৰ দিনত হ'বলৈ গৈ আছে। হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ চৰকাৰ চলাকালীন ৰাইজে কেতিয়াও নিৰাপত্তা নাপায়। ইয়াতে বড়োৰ সৃষ্টি হ'ব, ঘৰ জ্বলা জ্বলি হ'ব, বম বাৰুদ গুলি ফটাফটি চাৰিওফালে এই ঘটনাবিলাক হ'বলৈ গৈ আছে, ধন দাবী হ'বলৈ গৈ আছে। গতিকে হাগ্ৰামাই টোটেলি ফেইলাৰ হৈছে। আৰু তেখেতেও আজিৰ দিনত ৰাইজক ঠগি পেলাই চৰকাৰত আহিছিল। মই না কংগ্ৰেছৰ লগত যাম না BJPৰ লগত যাম, ৰাইজক তেখেতে ঠগাইছে। আৰু বিশেষকৈ মুছলিম ভাইসকলক তেখেতে ৰাম ঠগন দিছে। আজিৰ দিনত BJPৰ ওচৰত তেখেতে আজিৰ দিনত গৈ পেলাই BJPৰ ভৰি ধৰি লৈছে। আৰু BTCখন চলোৱাত তেখেতে ফেইলাৰ হৈ গৈছে। BJPয়ে যদি কয় তেখেতক বহিবৰ কাৰণে, তেখেতে বহে, আৰু যদি কয় উঠিবৰ কাৰণে তেখেতে উঠে। ৰিম'ট কণ্ট্ৰলটো টোটেলি আজি দিছপুৰৰ হাতত তেখেতে বিক্ৰী কৰি দিছে। কিমান লাজৰ কথা হ'ব পাৰে। ৰাইজক তেখেতে কেনেকৈ আজিৰ দিনত টুপি পিন্ধাই আছে চাওক।